Hello guys, this is Noyon and welcome back to my YouTube channel NB's Entertainment. আজি এটা খুব সুন্দৰ ভিডিও দিবলৈ চেষ্টা কৰিম। যেহেতু বিহুৰ বতৰ, বিহুৰ আখৰা চলি আছে, আমি তালৈ যাম কিন্তু তাৰ আগতে কেইটামান খুব সুন্দৰ দৃশ্য দেখাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিওটো চাই ভাল পাব। যদি ভিডিওটো চাই ভাল পায় তেতিয়াহ'লে লাইক কমেন্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি ল'ব। তো গাইজ বলক ভিডিওটো দেৰি নকৰি আৰম্ভ কৰোঁ। গাড়ী লৈ যামে মইনা ঐ মহকেইটা নাই দেই এতিয়া মহকেইটা পথাৰত আছে কিন্তু এতিয়া বৰ্তমান ইনে উঠিছোঁ ইনে মহৰ গাড়ী এটা সময়ত এয়াই বিলাসী আছিল কিন্তু যেতিয়া মানে মটৰ নাছিলে ইঞ্জিনৰ ব্যৱস্থা নাছিল তেতিয়া এয়াই চলিছিল। এইটো ডিম্পল থকা ল'ৰা ঐ নামটো কৈ দিয়া। ৰঞ্জন বৰুৱা হাঁহিটো ভালকৈ মাৰি দিয়াচোন। বা একদম পুৰা ডিম্পল আছে ল'ৰাটো। খবৰ কৰিলা? স্কুল যোৱা নোযোৱা? দ্বিতীয় শ্ৰেণী পাইছা? কোনখন স্কুলত যোৱা? পাতি দিয়া দূৰ নহয় ইয়াৰ পৰা অকণমান দূৰ হয়। গাড়ী নাই মই আছোঁ এতিয়া দীঘলপুৰীত এখন ব্ৰহ্মপুৰী স্কুলত। দাদাই খুব সুন্দৰ বাঁহী বজায়। এতিয়া যিহেতু বিহুৰ বতৰ, বিহু সুৰেৰে এটা খুব সুন্দৰ বিহুৰ কলি শুনিম আমি। তো আপোনালোকে শুনাচোন কি সুন্দৰকৈ বজাব। দাদা এটা খুব সুন্দৰ বিহুসুৰীয়া বাঁহী সুৰ দিয়ক। খুব সুন্দৰ আপোনালোকে তেওঁৰ বাঁহী সুৰ শুনিলে। আৰু এটা অকণ আধুনিক এটা ধুনীয়া গান এটা অকণমান দিলেই হ'ব।
ধন্যবাদ থাকিল, বহুত বহুত ধন্যবাদ থাকিল। আপোনাৰ নামটো ক'বচোন। আমাৰ নমস্কাৰ, মোৰ নাম অমল বৰদলৈ। অমল বৰদলৈ। অমল বৰদলৈ। আপুনি আগত শিকিছিল নে ক'ব? নাই, মই নিজে শিকিছোঁ ঘৰত। একদম বঢ়িয়া, খুব সুন্দৰ হৈছে। আৰু আগলৈ আমাক এনেকৈ আৰু ভাল ভাল সুৰ শুনাই যাব বুলি আমি আশা কৰিছোঁ। তো মোৰ ভিউৱাৰ্ছসকললৈ এটা অনুৰোধ, অমল বৰদলৈ তেওঁ খুব সুন্দৰ, তেওঁ বাঁহী বজাব জানে, তো ছাপোৰ্ট কৰিব। আৰু তেওঁৰ ফোন নাম্বাৰটো মই দি দিম। আৰু আপুনি এইটো বিহু দল এটাত কাম কৰি আছে ন? মই তেওঁলোক নতুনকৈ সোমাইছে ন? তো এই বিহু দলৰ যিটো ফোন নাম্বাৰ, যোগাযোগ নম্বৰটো দি দিম। তেওঁৰ বাঁহী সুৰ শুনিব পাৰিব আৰু এক্সট্ৰাকৈ যোগাযোগ কৰিব বিচাৰিলেও তেওঁক যোগাযোগ কৰিব পাৰিব। তো গাইজ, আৰু কি আছে আমি দেখাম, তো চাই থাকিব। গাঁৱৰ প্ৰতিভা একেবাৰে অভাৱ নাই, আপোনালোকে গম পায়। আমি খন্তেক আগতে আমাৰ অমল বৰদলৈ ডাঙৰীয়াৰ কি হৈছিলে বাঁহীৰ সুৰ শুনালোঁ। আৰু এতিয়া আমি শুনাম পেপাৰ মাত দিবাকৰ কি আছিলে? বৰদলৈ। দিবাকৰ বৰদলৈ পেপাৰ সুৰ শুনক এতিয়া, আমাৰ গাঁৱৰ প্ৰতিভা। বিহুৰ বতৰত একদম খুব সুন্দৰকৈ দিবাকৰে শুনালে। আৰু এওঁ অকল পেঁপা বজোৱাই নহয়, তেওঁ খুব ভাল ঢোল বজায় আৰু গায়ো। তো আপোনাৰ নিজে ঢোল বজাই এফাকি শুনাবা নেকি গান? বাৰু তেনেকৈ ধৰি ইমানো নাজানো, তথাপি যিখিনি জানো। এই ঢোল এটা আনাচোন। ঢোলত এটা মানে বিহু বতৰ যে, সেইটো কাৰণে স্পেচিয়েলি বিহুৰ কাৰণে গাঁৱৰ প্ৰতিভা লুকাই নাথাকে। এনেকৈ আজি সৰু এটা প্লেটফৰ্মৰ পৰা লাহে লাহে ডাঙৰলৈ গুচি যাব। আৰু তেওঁলোকৰ এটা ধুনীয়া বিহু দল আছে, বিহু দলটি আপোনালোকে যোগাযোগ কৰিব পাৰে। মই ডেছক্ৰিপশ্যনত ফোন নাম্বাৰটো দি দিম বাৰু। তো দিবাকৰে এটা খুব সুন্দৰ বিহুগীত শুনাব। আপুনি বাঁহীটো আপুনি বজাওক, তেওঁ হেৰিটো বজাব, ঠিক আছে? আমাৰ এই যুৱক যুৱতীসকলে এনেদৰে বিহুক আদৰাৰ প্ৰস্তুতি চলাইছে। তো সমূহ অসমবাসী ৰাইজলৈ আমাৰ ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। দিবাকৰ কি ক'বা, কোৱা? মই ৰাইজক কি ক'ম আৰু, বিহু আগতীয়াকৈ শুভেচ্ছা যাচিলোঁ ৰঙালী বিহুৰ। উৎসাহ, সকলো যুৱক যুৱতী উৎসাহ দেখিব। নাচনীসকল সিফালে আছে, আমি পিছত পাৰিলে দেখাম বাৰু। বাকী এওঁলোকে আখৰা কৰি আছে, তো চাই থাকিব।
যেতিয়া বৰ্তমান বিহু আখৰা চলি আছে, যিহেতু বিহু পালেহি, বিহুক আদৰাৰ প্ৰস্তুতি চলি আছে। তো বলক কি হৈ আছে আমি দেখাম, আপোনালোকে চাই থাকিব।